ইউটিউবত এইটো আজি মোৰ এটা প্ৰথম ব্লগ হাজবেণ্ড অফিচলৈ যোৱাৰ ৰাতিপুৱাৰ সময়খিনিৰ পৰাই ভিডিঅ'টো কৰিছোঁ যিহেতু এতিয়া 8টা বাজিছে আৰু ল'ৰা-ছোৱালীকেইটা উঠি আহিছে সেইকাৰণে দেউতাকক আগবঢ়াবলৈ গৈছিলোঁ আৰু ইয়াত যেহেতু গোটেইখন স্নোৰে আবৰি আছে কিন্তু এয়া গেৰেজটো আমাৰ চবৰে তলত গতিকে হাজবেণ্ডে বৰফ নোহোৱাকৈ খুব ধুনীয়াকৈ এইখন সময়ত ওলাই যাব পাৰে আৰু আমি যেতিয়া প্ৰথম ইয়ালৈ আহিছিলোঁ তেতিয়া আমি লগালগ এই গেৰেজৰ ফেচিলিটিটো পোৱা নাছিলোঁ ঠিক তেতিয়া আমি গাড়ীবোৰ কিন্তু বাহিৰতে পাৰ্ক কৰিবলগীয়া হৈছিল যেতিয়ালৈকে আমি এই স্লটটো পোৱা নাছিলোঁ মই আপোনালোকক দেখাব খুজিছোঁ যে এই গেৰেজেদি যেতিয়া ওলাই যায় তেতিয়া সদায় মানুহবিলাক খুবেই শান্তিত যাব পাৰে কিন্তু আৰু এটা ফেচিলিটি আছে সেইটো আপোনালোকক মই দেখাম আৰু এইকণ সময়তে নীৰহঁতে ইয়াতেও অকণমান খেলা ধূলা কৰি লয় আৰু ই আমাৰ শুই উঠিছে সেইটো কাৰণে তাৰ টোপনিটো আচলতে ভাঙাই নাই আৰু এই আছক যাৰ এতিয়া বৰ্তমান গেৰেজ ফেচিলিটিটো নাই তেওঁলোকে গাড়ীবিলাক বাহিৰতে এনেকৈ থয় আৰু আমিও তেনেকেই থৈছিলোঁ যাবৰ সময়ত বহুত সময় হাজবেণ্ডে এই বৰফ চফা কৰি যাবলগীয়া হয় যিহেতু সম্পূৰ্ণ বৰফৰে ঢাকি থাকে আৰু এতিয়া যিহেতু ইয়াত খ্ৰীষ্টমাছ পাইছেহি গতিকে খ্ৰীষ্টমাছৰ কাৰণে খুব ধুনীয়াকৈ সজাই থোৱা আছে আৰু আমাৰ অকণমান এইটো সেয়া লৌৰি গৈছে ক'লে জানেনে এই হট চকলেট আৰু কফি কাউণ্টাৰটোৰ ওচৰত আছে কেইটামান কেণ্ডি গতিকে সি আহিলে চিধাই তালে লৰ মাৰে সেই কেণ্ডি এটা আনিবলৈ আৰু এতিয়া নীৰে যিহেতু কেণ্ডিটো নানিলে আৰু এতিয়া মই যিহেতু গুচি আহিলোঁ যিহেতু এতিয়া ভাত ৰান্ধিব লাগে হাজবেণ্ড আকৌ দুপৰীয়া ভাত খাবলৈ আহিব গতিকে এয়া চাওক নীৰে যিহেতু সুধিছে যে মোৰ কেণ্ডিটো কি হ'ল গতিকে ধীৰে এটা লগালগ শ্বেয়াৰ কৰি দিছে আৰু সেইটো কাৰণে এতিয়া নীৰৰ ফূৰ্তিটো দেখিছে নাই এই সৰু সৰু ফূৰ্তিবোৰ সিহঁতৰ খুব ভাল লাগে আৰু মোৰ চাই থাকিলে খুব হাঁহি উঠে সিহঁতৰ এই ফূৰ্তিবিলাক আৰু এতিয়া ঘৰলৈ আহি পাই পেলাই এতিয়া বনাবলৈ লৈছোঁ কেল শাকেৰে চিকেন পালেং বা ফুলকবি ব্ৰকলি এইবোৰ নীৰে চব খাব পাৰে কিন্তু এই কেল শাকটো ইমানকৈ নাখায় যিহেতু এই কেল শাকটো খুব সুন্দৰকৈ গলিও নাযায় সেয়ে মই অকণমান ষ্টিম কৰি ল'লোঁ কেল শাকখিনি আৰু লগতে পেষ্ট এটা বনাই লৈ পেলাই এই চিকেনখিনি বনাই দিছোঁ যিহেতু চিকেনৰ টেষ্টটোত সি এইবিলাক গম নাপায় আৰু ধুনীয়াকৈ খাই নিয়ে আৰু সৰুটোতো আৰু বিৰাটেই কচুগুটি আৰু এয়া লগতে মোৰ চাৱাৰডো ষ্টাৰ্টাৰটো যিহেতু এয়া ফিট কৰিবলগীয়া হৈছে এই দিনতে মই ফিট কৰি পেলাই থওঁ আৰু আবেলিলৈ যেতিয়াকৈ ধুনীয়া প্ৰুফ হৈ যায় ডাবল ইন চাইজ হৈ তাৰপিছতে মই ধুনীয়াকৈ ব্ৰেডটো ভালকৈ ৰেডি কৰি প্ৰুফ কৰি থ'ব পাৰোঁ আৰু ৰাতিপুৱা বেক কৰিবৰ কাৰণে আৰু এতিয়া মোৰ ভাত সাজ ৰেডিও হ'ল হাজবেণ্ডৰ কাৰণে মই এতিয়া ভাত সাজ ভালকৈ বাঢ়ি মেলি দি ঢাকি পেলাই মই থৈ যাম যিহেতু হাজবেণ্ডে একেবাৰে গৰমে গৰমে দিলে ভাত সাজ খাই খুবেই বেছি বেয়া পায় আৰু সেইকাৰণে মই এনেকৈ ঢাকি থৈ যাবলগীয়া হয় কাৰণ এইকণ সময়তে মই আহোঁ মোৰ গেম ৰুমলৈ কাৰণ যিহেতু সময়খিনি আমি এনেকৈয়ে মেনেজ কৰিবলগীয়া হয় আৰু জাষ্ট হাজবেণ্ড আহিছে নাই এপাক তলত গৈ চাই আহিলোঁ আৰু আহিছোঁ এতিয়া আমাৰ গেম ৰুমলৈ এইকণ সময়ত সিহঁত দুয়োটাক লৈ আহিলে সিহঁতি খুব ধুনীয়াকৈ নিজেও খেলিব পাৰে আৰু ময়ো খুব সুন্দৰকৈ ইয়াত এক্সাৰচাইজখিনি কৰিব পাৰোঁ আৰু যিহেতু আমাৰ নিজৰ হেল্থৰ কাৰণে আমি নিজে নাভাবিলে কিন্তু আমাক কোনো কৈ নিদিয়ে গতিকে সেই আমাৰ নিজৰ দৈনন্দিন কামৰ মাজৰ পৰাই কিন্তু আমি সেই অকণমান সময় নিজক দিবইলগীয়া হয় সদায় যাতে আমিও সুস্থ হৈ থাকিব পাৰোঁ আমি সুস্থকৈ থাকিলেহে আচলতে আমাৰ গোটেই ঘৰখনেই সুস্থ হৈ থাকিব আৰু এতিয়া সিহঁত দুটাই আহি পেলাই খুব ধুনীয়াকৈ চেণ্ডেলযোৰ সদায় খোলে মই কেতিয়াবা ভাবোঁ যে যাতে গেম ৰুমত চেণ্ডেলযোৰ কেলৈ খোলা তাৰপিছত মই যদি নীৰক কওঁ যে তুমি গেম ৰুমত চেণ্ডেলযোৰ কিয় খোলা কৈছে নহয় ইয়াত চেণ্ডেলযোৰ খুলিয়ে মানে আচলতে সোমাব লাগে যিহেতু ঘৰত আমি চেণ্ডেলযোৰ খুলি সোমাওঁ এইবিলাক আকৌ সি মুখে ওলটাই শিকাই দিয়ে কেতিয়াবা আকৌ মোকো কয় মা তুমি কিয় জোতাযোৰ পিন্ধি পেলাই আছা মই যেতিয়া কওঁ যে মই জোতাযোৰ পিন্ধিবলগীয়া হৈছে কাৰণ মইতো দৌৰিব লাগিব ন সেইটো কাৰণে নিয়েৰ এবাউট 30 মিনিটছৰ পৰা 45 মিনিটছলৈকে এক্সাৰচাইজ কৰি পেলাই এতিয়া ঘৰলৈ গ'লোঁ আৰু এতিয়া গোটেইকেইটাই একেলগে লাঞ্চো কৰিলোঁ আৰু হাজবেণ্ড অফিচলৈ গ'ল আৰু এতিয়া সৰুটোৱে মানে পানী এগিলাচ খাই আছিলে খাওঁতে পেলালে আৰু মই যিহেতু ভাত খাই আছিলোঁ গতিকে সি নিজে সেই কাপোৰখন আনি পেলাই দেখিছেনে কেনেকৈ মুচিছে ইমানেই মৰম লাগিছে মই ভাতকেইটা খাই থাকোঁতেও ঘূৰি পেলাই এনেকৈ ভাবিছোঁ ভিডিঅ'টোত এইখিনি ভৰাই ৰাখোঁ যে মানে তাৰ এই সৰু সৰু কামবোৰ ইমান মৰম লাগে তাক কোনো শিকাই নিদিয়ে কিন্তু সি যে দেখি থাকে সেইবোৰ আচলতে ক'বলৈ গ'লে সৰুবিলাকে কিন্তু ডাঙৰবিলাকে যি কৰে তাকেই দেখিয়ে কিন্তু শিকে আৰু নীৰে আমাৰ খুব এইবিলাক বস্তু কৰি ফুৰে মানে চিজিল মোক হেল্প এইবিলাক খুব কৰে সেইটো কাৰণে এতিয়া ভায়েকেও দেখি পেলাই সেইকাৰণে খুব ধুনীয়াকৈ আজিকালি মোক হেল্প কৰিবলৈ আহে আৰু এতিয়া খুব ধুনীয়াকৈ দেখিছেনে তাৰ হাতখন তেনেই অকণমানি পাৰাই নাই হ'লেও সি দেখিছেনে গোটেইখন মুচি মেলি এতিয়া মোক দেখাইছে মানে শুকালে নাই চাইচোন সেই কৈছে নাই এতিয়া মই চুই চাইছোঁ মানে তাতে পানী নাই এতিয়া গৈছে চাব দেই এক পাক যিহেতু মই এইখিনিত ভাত খাই আছোঁ গতিকে এক পাক ঘূৰি আহিছে সেয়া টাৱেলখন আহি পেলাই বিচনাত থ'বলৈ যাতে মই টাৱেলখন ধুই থৈ দিওঁ দেখিছেনে ইমান মৰম লাগে সিহঁতৰ এই কাৰবাৰবিলাক আচলতে সাঁচি ৰখাৰ এইটোৱে কাৰণ যাতে ডাঙৰ হ'লেও সিহঁতি চাব পাৰে আৰু এতিয়া পানী গিলাচ খুব সুন্দৰকৈ লৈছে লৈ পেলাই এতিয়া খাই লৈ এতিয়া মই সিহঁতক খুৱাই দিলোঁ কাৰণ এইকণ সময়ত খুৱাই ল'লেহে আচলতে ময়ো অকণমান সময় শান্তিত কফি একাপ খাব পাৰোঁ বা অকণমান সময় নিজকে দি পেলাই বহিব পাৰোঁ আজি এইকণ সময়তে আকৌ মনত পৰিলে যিহেতু খ্ৰীষ্টমাছ আহি পাইছে সেইকাৰণে খ্ৰীষ্টমাছ ট্ৰিডালো ৰেডি কৰিবলৈ হ'ল সেয়ে গৈ পেলাই ষ্ট'ৰ ৰুমৰ পৰা আজি খ্ৰীষ্টমাছ ট্ৰিডালো আনি পেলাই ইয়াত ধুনীয়াকৈ ছেটআপ কৰিলোঁ আৰু যিহেতু এইটো ডেক'ৰেশ্যন কৰোঁতে সময়
লাগে আৰু আবেলি আজি নিৰহতৰ স্কুলো আছে গতিকে জাস্ট এনেকৈ ছেটআপ কৰি থলো আৰু এতিয়া সৰুটো উঠি আহি পেলাই চাই পেলাই মানে সি খুব ভাল পাইছে আৰু এতিয়া দুইটাকে লৈ গৈছো দেউতাক আহাৰ পিছত স্কুললৈ যেহেতু সিহঁতৰ আবেলি স্কুল আছিলে এতিয়া দুইটাই এয়া বৰফ দেখিছেনে গোটেইখন এয়া দেউতাকে থৈ পেলাই আমাক গৈছেগে যেহেতু তেওঁ অফিচৰ পৰা জাস্ট আহিছিলে আহি আমাক লগালগে থৈ গৈছে আৰু এতিয়া দুইটাকে লৈ পেলাই মই সেইকাৰণে অকণমান স্কুলত সময় দিছোঁ আৰু এইকণ সময় হাজবেণ্ডে অকণমান নিজকো সময় দিব পাৰে নহ'লে তেওঁ সেয়া অফিচৰ সময়ত ব্যস্ত হৈ থাকে তাৰপিছত আকৌ ঘৰলৈ আহি পোৱাৰ লগালগ ল'ৰা ছোৱালীকেইটাও লাগি থাকে আৰু এতিয়া যিহেতু খ্ৰীষ্টমাছৰ ছিজন গতিকে এয়া দেখিছেনে সৰু সৰু ল'ৰা ছোৱালীবিলাকক কিমান ধুনীয়াকৈ এংগেজ কৰাবলৈ শিকাইছে এয়া টয়লেট পেপাৰ ৰোলেৰে কালাৰ কৰিবলৈ দিছে খ্ৰীষ্টমাছ ট্ৰী নিচিনাকৈ আৰু এতিয়া নিৰেও এইবিলাক কৰি পেলাই খুব ভাল পায় ক্ৰাফ্ট আৰু সৰুটোকো আজি মই দেখিলোঁ সি খুব এনজয় কৰিছে আৰু টিচাৰজনীয়েও মোক কৈছে যে আজি সি দেখোন খুব ধুনীয়াকৈ আছে মই কৈছোঁ তাকে আজি তাৰ মনটো ভাল খুব ধুনীয়াকৈ আছে ধুনীয়াকৈ কালাৰ কৰিছে সকলোৰ লগতে পাৰ্টিচিপেট কৰিছে মানে দেখিয়ে আজি ভাল লাগিলে আৰু আহিবৰ সময়ত সিহঁতি খুব ধুনীয়াকৈ ইয়াৰ ৰাইম চাইমছ গাই পেলাইও ঘৰলৈ আহিলোঁ আৰু আহি পাই পেলাই তাচাই ফোন কৰিছিল তাইক অকণমান চাৱাৰডো ষ্টাৰ্টাৰ লাগে সেয়ে অকণমান তললৈ গৈ পেলাই তাইক চাৱাৰডো ষ্টাৰ্টাৰো দিলোঁ আৰু এতিয়া যিহেতু এই গছডাল ৰেডি কৰিবলৈ লৈছিলোঁ সেইকাৰণে নীৰ আৰু ধীৰৰ মানে এক্সাইটমেণ্ট লেভেলটোৱে বেছি আৰু সিহঁতি মোক ইমান ধুনীয়াকৈ হেল্প কৰিলে গোটেই খ্ৰীষ্টমাছ ট্ৰী অৰ্নামেণ্টছবোৰ লগাবলৈ ইমান ভাল লাগিলে আৰু সৰুটোৱে মানে এইটো সি নিজে কালাৰ কৰিছিল ককায়েকৰ লগত সেইকাৰণে বাৰে প্ৰতি চুমা খাইছে দেখিছেনে আৰু ইমান মৰমত লগাই দিছে সেইটো এতিয়া 9টা বাজিবলৈ হ'ল সিহঁত দুটাৰ শুবলৈও হ'ল গতিকে এতিয়া সিহঁতকো শুৱাই দিওঁ আৰু আজিৰ এই দীঘলীয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' চাই ভাল লাগে বা চাব বিচাৰে কমেণ্ট বক্সত জনাবলৈ নিশ্চয় নাপাহৰিব আৰু আজিলৈ আহিছোঁ বাই